আসসালামু আলাইকুম ফ্ৰেণ্ডছ। বহুত আশা কৰি নিজৰ ঘৰ এখন বনাই আছিলোঁ, তাকো ধুমুহাই আহি উৰাই লৈ গ'ল। অকল আমাৰে নহয়, বহুতৰে উৰাইছে। জানে সকলোৱে শনিবাৰ যোৱা শনিবাৰে কিমান ধুমুহা আহিছিল। আমাৰ ঘৰটোৰ লগতে ইহঁতৰ ঘৰটোও উৰাইছে আৰু বেলেগৰ ঘৰো উৰাইছে। সকলোৱে ভাল কৰিছে বাৰু, আমি কৰাই নাই। এয়া আমাৰ এইটো ঘৰ, দৰ্জাৰ ঘৰটো আমাৰ হয়। এইটো মানে কি টিংবোৰ সকলো উৰাই লৈ গৈছিল আৰু লোন লৈ বহুত কষ্ট কৰি ঘৰটো বনাই আছিলোঁ। যিহেতু আমি ভাড়া ঘৰত থাকোঁ, ভাবিছিলোঁ সোনকালে আহিব পাৰিলে ভাল। ইমান ভাড়া দি থাকিব লাগে ৰুমৰ। নিজৰ ঘৰ মানে যেনেকুৱাই ঘৰ নহওক নিজৰ ভাল লাগে আৰু এনেকুৱা নহয় যে ভাড়া ঘৰতে থাকোঁ, আমাৰ নিজৰ মাটি বাৰী নাই। মানে আমাৰ গাঁৱত আছিল মাটি বাৰী। গাঁৱত থাকোঁতে যেতিয়া মই যেতিয়া হাজবেণ্ডক ভাল পাই আছিলোঁ, আমাৰ বিয়া ঠিক হওঁতে হাজবেণ্ডে গাঁৱত ঘৰ বনাই আছিল। তেতিয়া মানে কি হাজবেণ্ডৰ এক্সিডেণ্ট হৈছিল, ডাঙৰ এক্সিডেণ্ট, সৰু সুৰা এক্সিডেণ্ট নহয় বাৰু, ডাঙৰ এক্সিডেণ্ট হৈছিল। তাতে মানে কি হাজবেণ্ডৰ ৰাইট চাইডৰ ভৰিখন সম্পূৰ্ণ হাড়দি মানে ভাঙি গৈছিল, দুটুকুৰা হৈছিল হাড়দি। সেই হাড়দি ভাঙাৰ পাছত আৰু যিটো ঘৰ বনাই আছিল সেইটো ঘৰ পৰি ৰৈছে পূৰা সম্পূৰ্ণ। তেনেকৈ আৰু তাত গাঁৱত বনোৱাই নহ'ল আৰু ভৱিষ্যতৰ কথা ভাবি ইয়াতে মাটিখিনি লোৱা হৈছে। মানে কি হাজবেণ্ডে এক্সিডেণ্ট হোৱাৰ পিছত আমাৰ GMCত অপাৰেশ্যন হ'ল। GMCHত অপাৰেশ্যন হোৱাৰ পাছত তাত ভাল হ'লে আৰু অপাৰেশ্যন হোৱাৰ পিছত ভাল হ'ল। কিন্তু ভাল হোৱাৰ পাছত অকণমান যেতিয়া খোজ কাঢ়িব পৰা হ'ল, ৱাৰ্কাৰ লৈ তাৰপাছত কলৰ পাৰত যাওঁতে মানে পিছলি পৰি আকৌ বেণ্ড হৈ গ'ল। বেণ্ড হোৱাৰ পাছত পাটনা লৈ গ'ল। পাটনাত যোৱাৰ পিছত আৰু অপাৰেশ্যন হ'ল, এখন ভৰিত দুবাৰ অপাৰেশ্যন হ'ল। আৰু অপাৰেশ্যন হোৱাৰ পাছত তাত পাটনাত পাট্টি চাট্টি লগালে। পাট্টি লগোৱাৰ পাছত তেতিয়া মই ভালে পাই আছিলোঁ বাৰু। পাট্টি লগাই পেলাই আহি আৰু তাৰপাছত আহি মোক বিয়া পাতিলে আৰু মানে যেতিয়া অলপ ভাল পালে তেতিয়া মোক বিয়া পাতিলে। মোক বিয়া পাতাৰ পাছত মানে কি 2023 ডিচেম্বৰ মাহত মানে কি আমি পাটনা গ'লোঁ কিয় পাট্টি ওলাব। হাজবেণ্ডৰ পাট্টি ওলাই আনিলোঁ, পাট্টিডাল লগোৱা আছিল। পাট্টি আনিয়ে ডিচেম্বৰত পাট্টি ওলাই আনিয়ে ফেব্ৰুৱাৰীত মাটিখিনি ল'লে। মাটিখিনি লৈ আৰু তাৰপাছত মাটি চাটি পেলালে। মাটি চাটি পেলোৱাৰ পিছত আৰু মই প্ৰেগনেণ্ট হ'লোঁ। মোৰ প্ৰেগনেণ্ট হোৱাৰ পাছতে আৰু বাবু 2025 জানুৱাৰীত জন্ম পালে। বাবুৰ জন্মৰ পাছতে আকৌ আমাৰ ননদৰ বিয়া পাতিলে, ভণ্টিৰ বিয়া গ'ল। তাৰপাছত আকৌ মানে কি ঘৰ চৰ বনালে। তো এনেকৈ বহুত কষ্ট কৰি মানে ঘৰটো বনাইছিলে। তাকো টিংপাতখিনি উৰাই লৈ গ'ল আৰু ধুমুহাই কি কৰিব আৰু হাজবেণ্ডৰ যিহেতু এক্সিডেণ্টৰ পিছত মানে কি এখন ৰাইট চাইডৰ ভৰিখন মানে কি ভাজ নহয়ে আৰু সম্পূৰ্ণ ভাজ নহয়। চকী এখনত বহিলে যিমানখিনি ভাজ হয় সিমানখিনিয়ে ভাজ হয় আৰু তাতকৈ ভাজ নহয়। মাটিত বহিলে মানে কি এখন ভৰি মেলি পূৰা দীঘল কৰি দি মানে বহিব লাগে আৰু নহ'লে বহিব নোৱাৰে আৰু চকীতে বহিব পাৰে আৰু। তো সেইটো কাৰণে ভাবিলোঁ গাঁৱত গ'লেনো ভৱিষ্যতে যদি হাজবেণ্ডে কেতিয়াবা কাম কৰিব নোৱাৰা হয়, কিবা কাৰণত যদি কাম কৰিব নোৱাৰে, এতিয়া বাৰু ভৰিখন ভালে আছে, কৰি আছে, পিছত যদি নোৱাৰে কি কৰি খাম, কি কৰি চলিম। এনেকুৱা নহয় যে গাঁৱৰ মানুহ চলা নাই, খেতি বাৰী কৰি বা কিছুমানে সৰু দোকান চোকান দি কেনেও চলি আছে। কিন্তু আমাৰ যিহেতু হাজবেণ্ড পাইপ লাইনৰ কাম কৰে, এইটো এৰিয়াতে কাম কৰে, সেইটো কাৰণে ভাবিলোঁ ইয়াতে যদি থাকোঁ পাইপ লাইনৰ মানে কি বিজনেছ এটা চলাব পৰা যাব ঘৰৰ পৰাই। ঘৰতে এখন দোকান দিম বুলি ভাবিছিলোঁ। ইয়াৰ পৰাই বস্তুবিলাক লৈ গৈ কাম কৰিব, নিজেও কাম কৰিব, বেলেগেও আৰু কাম চলাব বা ভাড়া ঘৰ দিব পাৰি। ইয়াতে ভাড়া চলে ভাবিছিলোঁ আৰু ভাড়া দিম কেতিয়াবা লৈকে আৰু ভৱিষ্যতত ভাড়া চাড়া দি চলিব পাৰিম আৰু হাজবেণ্ড তেতিয়া কেতিয়াবা কিবা কাৰণত যদি কাম কৰিব নোৱাৰা হয়। সেইটো কাৰণে মাটিখিনি লোৱা হৈছিলে। কিছুমানে কৈছিলে আৰু মাটিখিনি কিয় ল'ব লাগে, গাঁৱত মাটি আছে, কষ্ট হ'ব, ভালৰ কাৰণে কৈছিলে বাৰু কষ্ট হ'ব বুলি। কিন্তু আমি এনেই মানে কি ইচ্ছাতে মানে কি চখতে লোৱা নাছিলোঁ, ভৱিষ্যতৰ কথা ভাবি লৈছিলোঁ। তো আজি ভিডিঅ'টো ইমানেই।